ফাইনেলি আহি পাই গ'লোঁ নাগশংকৰ মন্দিৰৰ ভিতৰত আৰু এতিয়া আমি ফুৰিলোঁ অলপ কিবা কিবি দেখালোঁ আপোনালোকক ব্লগত চাইছে চাগে। তো গাইজ আৰু মই নাগশংকৰ মন্দিৰ আহে ছেকেণ্ড টাইম বুলি আপোনালোকক বাৰে বাৰে কৈ আছোঁ আৰু তো আজি মই এক্সপ্ল'ৰ কৰিম নাগশংকৰ মন্দিৰ। তো আগফালে আছে আমাৰ নাগশংকৰ মন্দিৰ, এইটো ৰোডত যাব আপোনালোকৰ তেজপুৰ। আৰু এতিয়া আছোঁ মই বিশ্বনাথ চাৰিআলিৰ পৰা যোনটো তেজপুৰ যোৱা ৰোডৰ মাজত আৰু এই ৰোডটো সোমাই গৈছে আপোনাৰ নাগশংকৰ মন্দিৰ। এতিয়া আমি আকৌ গৈ আছোঁ। তো আমাৰ লগৰ এটা আহিছে বিশ্বনাথ চাৰিআলিৰ পৰা, তো তাক আমি যোনটো ৰোড আহে তেজপুৰ অভিমুখে, তো এই এটা আছে ইয়াত ধাবা এখন আছে, পাব আপোনালোকে। এই যি ৰোডটো সোমাই গৈছে নাগশংকৰ মন্দিৰ পাব। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে ছাৰ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আছোঁ মই এতিয়া এখন হাইৱেৰ কাষত আৰু এইটো যিটো ৰোড আহিছে এইটো বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে আৰু এইপিনে যোনটো গৈছে এইটো তেজপুৰ ছাইডে আৰু এইটো মাজৰ ৰোডেৰে সোমাই গৈছে আমাৰ শ্ৰী শ্ৰী নাগশংকৰ মন্দিৰ। আৰু এতিয়া মই তাত গৈ আছোঁ আৰু এইটো মোৰ ব্লগটো হ'ব ছেকেণ্ড টাইম। তো নাগশংকৰ মন্দিৰৰ ছেকেণ্ড ব্লগ আহিব। তো আগতো আহিছোঁ, মই 9 মাহ আগত আহিছিলোঁ, এটা ব্লগ বনাম, তো ডেছক্ৰিপশ্যনত লিংকটো দিম, তো আপোনালোকে চাব যদি চোৱা নাই। তো আজিৰ ব্লগটো কি কেনেকুৱা হ'ব নাগশংকৰ মন্দিৰত গৈ চাওঁ। তো গাইজ বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ লগত আছে এইফালে আমাৰ নকী ভাই আৰু আমাৰ সৰু ভাইটি আছে। তো আৰু বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ। তো এতিয়া গৈ থাকোঁ নাগশংকৰ। তো আজিৰ ভিডিঅ'টো কি ভিডিঅ' বনাব গৈ আছোঁ, আজিৰ ভিডিঅ'টো নাগশংকৰ মন্দিৰ এক্সপ্ল'ৰ কৰিব গৈ আছোঁ। আৰু এতিয়া আছোঁ মই বিশ্বনাথ চাৰিআলিৰ পৰা যোনটো তেজপুৰ যোৱা ৰোডৰ মাজত আৰু এই ৰোডটো সোমাই গৈছে আপোনাৰ নাগশংকৰ মন্দিৰ। তো এতিয়া আমি মন্দিৰলৈকে গৈ আছোঁ আৰু আজিৰ ব্লগটো কি কেনেকুৱা হ'ব, মই আগে পিছে আহিছোঁ নাগশংকৰ মন্দিৰলৈ বুলি। তো এতিয়া আমি আকৌ গৈ আছোঁ। তো আমাৰ লগৰ এটা আহিছে বিশ্বনাথ চাৰিআলিৰ পৰা, তো তাক আমি অলপ ফুৰাবলৈ গৈ আছোঁ। তো আপোনালোকে যিটো বিশ্বনাথ চাৰিআলিৰ পৰা যোনটো ৰোড আহে তেজপুৰ অভিমুখে, তো এই এটা আছে ইয়াত ধাবা এখন আছে, পাব আপোনালোকে। এই যি ৰোডটো সোমাই গৈছে নাগশংকৰ মন্দিৰ পাব। তো আগতো এটা ৰোড আছে। তো মই আগে পিছে আহিছোঁ, যিমান পাৰোঁ আজি ব্লগত দেখাব চেষ্টা কৰিম। তো এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰি থাকোঁ। ফাইনেলি আহি পাই গ'লোঁ নাগশংকৰ মন্দিৰৰ ভিতৰত আৰু এতিয়া আমি ফুৰিলোঁ অলপ গেটটো যিটো সোমাই পাৰ্ক যাব পাৰে এইফালে মন্দিৰত, কিবা কিবি দেখালোঁ আপোনালোকক ব্লগত চাইছে চাগে, চেনেলটো দি দিম। এতিয়া আমি কাছ খুৱাবলৈ এয়া শুকান মাছ লৈ লৈছোঁ পেকেট। চ' গাইজ এতিয়া আছোঁ মই নাগশংকৰ মন্দিৰৰ ভিতৰত পাৰ্কত আৰু যিটো ডাঙৰবিলাকৰ খেলা নহয় তথাপিও সোমাব দিছে আৰু সৰুবিলাকৰ। তো ভাইটি আনিছোঁ, তো এটা গাৰ্জেন হিচাপে সোমাব দিছে আৰু ইয়াত। তো পাৰ্কখন এবাৰ চাই লওক গাইজ, বেছি নাই খেলা বস্তু অকণমান আছে। তো এয়া জুলনা লগৰো আহিছে বোলে ফুৰিব, তো এই ভাইটি তাত গৈছে। তো গাইজ আৰু মই নাগশংকৰ মন্দিৰ আহে ছেকেণ্ড টাইম বুলি আপোনালোকক বাৰে বাৰে কৈ আছোঁ আৰু মোৰ যি 9 মাহ আগত অহা ভিডিঅ'টো আপোনালোকক মই লিংকত দি দিম ডেছক্ৰিপশ্যনত। তো বেছি ডাঙৰো নহয় আৰু পাৰ্কখন, তো বেছি দেখাব একো নাই আৰু যিমান পাইছোঁ দেখাইছোঁ আৰু অলপ এনজয় কৰি আছে ভাইটি। 10 টকা লৈছে টিকেট গাইজ, এইফালে চাব পাৰা। আৰু এইফালে হাঁহ বগলী আছে, এইফালে কি বুলি কয় আছে আৰু কিবা এটা ডাইন'ছৰ আছে আগফালে। নাগশংকৰ মন্দিৰৰ পৰা যাবলৈ ওলাইছোঁ আৰু যিমান পাৰিলোঁ দেখালোঁ। আৰু ইয়াত এই যিটো পুখুৰী আছে 5,000তকৈ অধিক কাছ আছে। তো লাষ্টত শেষৰবাৰ আৰু এবাৰ পুখুৰীটো দেখাই দি আছোঁ, তাৰপিছত আমি এতিয়া যাবলৈ বিদায় লৈছোঁ গাইজ। তো আজিৰ ভিডিঅ'টো নাগশংকৰ মন্দিৰৰ পৰা সামৰি দিছোঁ। তো আৰু আমাৰ লগৰো আছে এইফালে, মোৰ লগত আহিছিলে অৰুণাচে বাইছ, একদম ভাল লাগিছে। তো ভাল লাগিছে ন নাগশংকৰ পৰি? ফাৰ্ষ্ট টাইম আহিছা? তো ফাৰ্ষ্ট টাইম গাইছে, আহিছে মোৰ লগত ফাৰ্ষ্ট টাইম আৰু মই আহি থাকোঁ আগে পিছে। ইয়াত মাহী ঘৰ আছে। তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেলেগটো প্ৰেছ কৰিব নাপাহৰিব। আকৌ এটা মিলক পাম আজিলৈ মই ভিডিঅ' সামৰিছোঁ। বাই বাই চিলেন, টাটা।